নমস্কাৰ, মই ধ্ৰুৱ আপোনাক সূৰ্যোদয় ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে আমাৰ মোবাইল যদিহে হেৰাই যায় তেতিয়া আমি কেনেধৰণৰ সুৰক্ষা অৱলম্বন কৰিম। এই যিটো আপোনালোকে অন স্ক্ৰীনত এপ্লিকেশ্যন দেখিছে তাৰ নাম হ'ল ফাইণ্ড মাই ডিভাইচ। এই এপটোৰ জৰিয়তে আমি মোবাইলটোৰ অৱস্থিতি ধৰা পেলাব পাৰি। তেন্তে আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। ইয়াত মই ডেমো হিচাপে মোৰ ইমেইলটো ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদিহে মোবাইলটো হেৰাই যায় তেতিয়া যিকোনো এটা ক্ৰ'ম ব্ৰাউজাৰত আপোনালোকে যিটো ইমেইল দি মোবাইলটো খুলিছিলে সেই ইমেইল আৰু পাছৱৰ্ড দি ফাইণ্ড মাই ডিভাইচ এপটোত খুলিব আৰু অ'পেন কৰিব। আৰু লগে লগেই ফাইণ্ড মাই ডিভাইচ এপটোত আপোনাৰ মোবাইলটোৰ অৱস্থিতি মেপৰ জৰিয়তে দেখাই দিব। মই মোৰ যিটো ইমেইল দিছিলোঁ সেই ইমেইলটোৰ জৰিয়তে মোৰ লোকেশ্যনটো দেখুৱাইছে। এপটো খুলি দিয়াৰ পাছত ইয়াত দেখাব মোবাইলটোত চাৰ্জ কিমান আছে আৰু লোকেশ্যনটো ক'ত আছে। সোঁফালে যিটো প্লে চাউণ্ড অপশ্যন দেখিছে এই অপশ্যনটো যদিহে ক্লিক কৰি দিয়ে তেতিয়া মোবাইলটো য'তেই থাকে জোৰকৈ বাজিবলৈ আৰম্ভ কৰে। এয়া চাওক মোৰ মোবাইলটো কেনেকৈ বাজিছে। মোবাইলটো যদিও বা চাইলেণ্ট মোডত থাকে তেতিয়াও ই জোৰেৰে বাজিবলৈ আৰম্ভ কৰে। তলত যিটো ষ্টপ চাউণ্ড অপশ্যন দেখিছে এইটো ক্লিক কৰিলে ৰিংটনটো অট'মেটিকেলি বন্ধ হৈ যাব আৰু বেক কৰি দিলে বেক হৈ আহিব। তাৰপাছত তলত যিটো নেক্সট অপশ্যন দেখিছে ছিকিউৰ ডিভাইচ এই অপশ্যনটোত যদিহে ক্লিক কৰে তেতিয়া ফোনটো অট'মেটিকেলি লক হৈ যাব। আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো অপশ্যন ছিকিউৰ ডিভাইচ আৰু তাৰ তলত থকা যিটো দেখাইছে ইৰেজ ডিভাইচ বুলি এই অপশ্যনটো যদিহে ক্লিক কৰি দিয়ে মোবাইলটোত যিমান ডাটা আছিলে ফটো ভিডিঅ' কল লিষ্ট সকলোসমূহ নাইকিয়া হৈ যাব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি লাইক আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টোত যদিহে আপুনি প্ৰথম তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।